সকলো ভালে আছে, সুস্থ আছে, হাঁহি আছে আৰু মোৰো ভাল। সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেতিয়াহ'লে মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া 9:30 বাজিছে আৰু মই নামঘৰলৈ যাবলৈ ওলাইছোঁ। মানে শৰাই এভাগ দিম বুলি নামঘৰত আগবঢ়াই থৈছিলোঁ আৰু আজিৰ দিনটোতে দিম বুলি ভাবিছোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোককো কৈ দিওঁ। আৰু মাজতে মই নামঘৰলৈ গৈছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁৱেই, কিন্তু আজি যিহেতু নিজেই শৰাই এভাগ দিম সেইকাৰণে ভাবিছোঁ আপোনালোকক কথাটো জনাই দিওঁ। সকলোৱে আশীৰ্বাদ কৰিব, দিনবিলাক যাতে ভালেৰে যায় মানে আমাৰ, সেইকাৰণে গতিকে আপোনালোককো দেখুৱাই যাম, চাই থাকক আজিৰ দিনটো মই কি কৰোঁ। গতিকে এইখিনিতে এৰিছোঁ, পাছত আকৌ লগ পাম। এয়া চাওক, খুৰাহঁতে প্ৰসাদৰ কাম কৰি আছিলে, মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আৰু মোক ক'লে তামোল কেইখনমান তুমি কাটি দিয়া, আৰু মই সেইকাৰণে তামোল কেইখনমান কাটি ৰাখি থৈছিলোঁ। ভকতসকলক তামোল দি আছিলোঁ। যি পাৰোঁ অকণ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ। নিজে যিহেতু ভিডিঅ'খিনি কৰিব পৰা নাইকিয়া, ছোৱালীজনী হতুৱাই অকণ কৰি ৰাখিছিলোঁ। এয়া চাওক, খুৰীহঁতে চাহ বনাই আছে, অকণমান দেখুৱাই দিলোঁ। আৰু এয়া খুৰীয়ে প্লেটত এইখিনি সজাই আছে, ইয়াৰ সৈতেই আজি চাহ দিম ভকতক। আৰু এয়া যে আলু কাটিছে, এয়া জলপান খুৱাম, জলপান আলু নিমখ তেল দি পেলাই খাব। আপোনালোকক যি পাৰোঁ মই তাৰ সকলোবিলাকৰে অকণমান দেখুৱাই দিছোঁ। এয়া ল'ৰা ছোৱালীকেইটাই ইয়াত এনেকৈ ঘূৰি ফুৰিছে, আমাৰ হিয়াও দেখিছেনে ঘূৰি ফুৰিছে। এয়া আমি সেৱা কৰি থাকোঁতে এয়া দেখিছেনে, হিয়ালে চবেই সেৱা কৰি আছে, তাই চাওকচোন মোৰে বায়েকৰ ওচৰত কি কৰি আছে। আমাৰ সেৱা কৰাৰ পাছত প্ৰসাদ দিবৰ হৈছিল, সেইকাৰণে এয়া প্ৰসাদ দি গৈছে। এয়া যে কাঁহী যে পৰা দেখিছে, এয়া কাঁহীত জলপান দিব। আৰু মই দেখুৱাইছিলোঁ যে আলু অথনি কাটি আছিলে, আলু সিজোৱা আৰু চিৰা নিমখ তেল দি দিব। এয়া দি গৈছে প্ৰসাদৰ লগত একেলগে কাঁহীত। মই আকৌ কৈছোঁ, মই যি পাৰোঁ অকণকৈহে আপোনাক দেখুৱাই গৈছোঁ, কাৰণ বেয়া লাগে ন নামঘৰত এনেকৈ ইমান ডাঙৰ মানুহৰ আগত ভিডিঅ' কৰি থাকিবলৈ। তথাপিতো যি পাৰোঁ অকণ দেখাই দিলোঁ। আৰু চাওক, এতিয়া এনেকৈ নামঘৰৰ ভিতৰত প্ৰসাদৰ পাত দিছে, এয়া আহাৰ সময়ত এনেকৈ দিয়ে, ঘৰমুৰি হয়। আৰু এতিয়া নাম ভাঙিলে আৰু আমি আহিছোঁৱে, মানুহবিলাকো গ'ল। এয়া মা হয়, মা বয়স হৈছে যিহেতু এনেকৈ খোজ কাঢ়িব ভালকৈ নোৱাৰে নামঘৰ, সেইকাৰণেহে আজি ওলাই আহিছিলে, নিজে শৰাই দিছিলোঁ কাৰণে। আৰু এয়া মাক গাড়ীত বহুৱাই দিছোঁ। এতিয়া খুৰীহঁত যিহেতু ওচৰৰ মানুহ গুচিয়ে গৈছে, সেইকাৰণে ময়ো গাড়ীতে গুচি আহিব লগা হ'ল অকণমান। তথাপিও এয়া চাওক, ঘৰ পাই পেলাই আকৌ লৰালৰিকৈ ওলাই কিবা এটা কাম ওলাল, সেইকাৰণে গোলাঘাটলৈ আহিব লগা হ'ল। সেইকাৰণে আমিকেইটা এয়া গোলাঘাটলৈ আহি আছোঁ। আৰু ভাবিছোঁ গোলাঘাটত কিনো ভিডিঅ' কৰিম, কাৰণ এতিয়া গোটেই গধূলিয়ে হ'ল। খালি আপোনালোকক কথাটো জনাই দিছোঁ যে আজি মই অকণমান এনেই কাম এটাত গোলাঘাটলৈ আহিছোঁ। কি কাম হ'লে বাৰু মই পাছত ভিডিঅ'ত আপোনালোকক জনাই দিম। আমি কামটো কৰিলোঁ, কৰাৰ পাছত ইহঁতে এয়া দোকানত সোমালে, হোটেলত সোমাই পেলাই খালে, খাই উঠি আহি পেলাই এয়া চিপছ খাইছে। আৰু ইমান মন নাযায় আৰু দেখুৱাই থাকিবলৈ হোটেলত, অকণমান বেয়া লাগে, নিজৰে চিনাকি হয় তাতে, সেইকাৰণে। হেল্ল' ফ্ৰেণ্ড, এতিয়া বজাৰ অকণ আছিলে, কৰি ল'লোঁ।
আৰু কৰাৰ পাছত মানে কি হয় দোকানত ভিডিঅ' কৰি থাকিবলৈ মন নাযায় ন সেইকাৰণে ভিডিঅ' কৰা হোৱা নাইকিয়া আৰু এতিয়া আহি পেলাই অকণমান ৰৈছোঁহি এতিয়া ৰখোঁতে ভাবিছোঁ অকণমান ভিডিঅ' এটা কৰি লওঁ কাৰণ এতিয়া বহুত গধূলি হৈ গৈছে 4টা বাজি গ'ল আৰু আমাৰ এতিয়া যামগৈ কিন্তু ইহঁত দুজনীয়ে ইয়াতে এখন ধুনীয়া চিংৰাৰ দোকান আছে মানে আহিলে খোৱা হয় ইহঁতে মানুহ বহুত ভিৰ সেইকাৰণে সিহঁতক নমাই নিনিলোঁ এইখিনিতে গাড়ীতে আনি দিছোঁ সিহঁতে খাই আছে অকণমান ইয়াতে দেখুৱাই দিছোঁ ৰ'ব এয়া চাওক সন্ধিয়া হ'বৰ হৈছে আৰু ভাবিছোঁ এতিয়া আমি যাওঁগৈ আৰু সেইকাৰণে অকণমান এনেই ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিলোঁ হেল্ল' ফ্ৰেণ্ড এতিয়া ঘৰ আহি পাই গ'লোহি আৰু কিবা এটা কামত আজি যাব লগা হ'ল পটককৈ গোলাঘাটলৈ সেইকাৰণে ইমান এটা ভালকৈ ভিডিঅ' কৰা নহ'ল তথাপিও অকণমান এনেই কৰি পেলাই আপোনালোকক দেখুৱাই দিলোঁ আৰু আজি ভিডিঅ'টো ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ এতিয়া মোৰ ভাত পানী হৈ গ'ল খাবলৈ আছে আৰু মানে খাম আৰু ইহঁতে টিভি চাই আছে চাই হ'লেই ভাতটো খাই দিম আৰু ভাবিছোঁ ভাত খোৱাৰ পাছত আৰু মন নাযায় এতিয়া ইমান ঠাণ্ডাও পৰিছে সেইকাৰণে ভাবিছোঁ আগতেই মই ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে বাৰু আজি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু আজি মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ থাকিল মোৰ বহুত বহুত মৰম